বিশ্বজিৎ ডিমাৰো এফচু পৰা খেদা খোৱা লিডাৰ হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ ইমানেই নকৰো কিয় হেমন্ত বিশ্ব শৰ্মাই বিটিচিত চৰকাৰ বনাব নোৱাৰে যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপন্সিবিলিটি বিশ্বজিৎ ডিমাৰো এফচু পৰা খেদা খোৱা লিডাৰ হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ ইমানেই নকৰো কিয় হেমন্ত বিশ্ব শৰ্মাই বিটিচিত চৰকাৰ বনাব নোৱাৰে যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপন্সিবিলিটি হেমন্ত বিশ্ব শৰ্মা যদি কিবা অশান্তি পৰিৱেশ হয় ইয়াৰ ৰেছপন্সিবিলিটি হেমন্ত বিশ্ব শৰ্মা কিহৰ কাৰণে কোৱা নাই আপোনালোকে নাজানে এই মিথ্যা চুক্তিত কি লিখিছে আমাৰ মান হা আপোনালোকে চিন্তা কৰিব নালাগে বিশ্বজিৎ ডিমাৰো এফচু পৰা খেদা খোৱা লিডাৰ হেমন্ত বিশ্ব শৰ্মাও আছু পৰা খেদা খোৱা লিডাৰ আমাৰ কোনো ভাবুকিৰ কোনো চিষ্টেমেই নাই আৰু কাকো ভাবুকি নিদিয়ে আৰু 2012ৰ দৰে পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মাৰ ৰেছপন্সিবল ইয়াৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাই চব কৰে আৰু হিমত নাই মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মাই বিটিচিত তাৰ দাদাগিৰি গুণ্ডামিটো নচলে বাছ আৰু 22খনৰ পৰা 27খন পাব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই এইবাৰে 22ৰ পৰা 27খন আসন পাব বুলি কৈছে আৰু নিশ্চিত নাপায় হিমন্ত বিশ্ব শৰ্মা অহাৰ লগে লগে বিপিএমৰ বহুত প্লাছ হৈছে হেমন্ত বিশ্ব শৰ্মা বিজেপিয়ে এটাও চিট নিজিকে আৰু প্ৰায় 10,000 কোটি টকাৰ কেলেংকাৰী হোৱা বুলি কৈছে বিপিএমৰ নেতৃত্বাধীন শৰ্মায়ে নিজে কিমান কেলেংকাৰী কৰিছে হিচাপ নাই এইফালে এইকাৰণে দল বদলি কৰি থাকে নিজকে সেভ কৰিবৰ কাৰণে এনচি হেলছৰ 1000 কোটি কেলেংকাৰী লুইট বাৰ্জাৰ সাৰদা এইবিলাক কোনে কেলেংকাৰী ইউপিপিএল মতে জানে ইউপিপিএল কি বস্তু কিমানখন আসন পাব বুলি ভাবে ইউপিপিএলও এটাও চিট নাপায় আৰু বিজেপি কিমান পাব বুলি ভাবে বিজেপি এটাও নাপায় জিৰ' এইবিলাক প্ৰভাৱশালী কাম নাই এইফালে অসমৰ প্ৰভাৱশালী হ'ব পাৰে বিটিচিত নহয় আৰু বিধানসভাতো 12খন আসন পাব বুলি কৈছে বিজেপিয়ে বিপিএফৰ যি 12 হেমন্ত বিশ্ব শৰ্মা যদি ফিল্ডত ঘূৰি থাকে